নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ফিল্ডলৈ আহিলোঁ। বৰ্তমান 4:30 বাজিছে। ফিল্ডলৈ আহিলোঁ। বাকী ফিল্ডখন কালি আহিছিলোঁ, কালি বহুত পানী আছিলে ফিল্ডখনত। বৰ্তমান অলপ কমিছে ফিল্ডখনত পানী। বাকী বহুত দিন অহা নাছিলোঁ। মানে কি হয়, আহিবলৈ মন নাযায় যদি ফিল্ডখনত পানী থাকে। সেইটো কাৰণে আৰু ৰাস্তাত মই ইমানকৈ নদৌৰোঁ, মানে মই যিমান পাৰোঁ ফিল্ডত দৌৰিবলৈ চেষ্টা কৰোঁ। কিন্তু ৰাস্তাত কেতিয়াবা পিছবেলা মানে সন্ধিয়া টাইমত যাওঁ ওলাই। তাৰপিছত 3200 বা 4 কিলোমিটাৰমান মাৰোঁ। তাৰপিছত সেয়াই নিশ্চয় সেয়া বন্ধু বান্ধৱীসকল ফিল্ডলৈ আহিলোঁ। নিশ্চয় আমাৰ অসমৰ পৰিস্থিতিটোৰ কথা আপোনালোকে গম পাই চাগে। বহুত দিন মই ভিডিঅ' দিয়া নাই, সেইকাৰণে বা বহুতে চাগে এই ভিডিঅ'টো ইমানটো ভিউজ নাযাবও পাৰে, কিন্তু একো নাই। বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে মানে মই সেই প্ৰথমতে এতিয়া ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিছোঁ। বাকী বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, আৰু আমাৰ CM ছাৰে বহুতো আপডেট দি আছে বৰ্তমান। এইকেইদিনৰ ভিতৰতে আমাৰ পদ মুকলি হ'ব। আছাম পুলিচৰ হওক, আছাম পুলিচৰ মানে কি হয়, আগতে এবাৰ প্ৰথম যেতিয়া আমাৰ ওলাইছিলে, মানে যেতিয়া 2018 চনত ওলাইছিলে পোষ্টখিনি আছাম পুলিচৰ, লগে আমাৰ আকৌ নতুন চৰকাৰ অহাৰ পিছত আকৌ ৰিএপ্লাই হৈছিলে। নিশ্চয় আপোনালোকে গম পাইছে চাগৈ, 2020 চনত আকৌ ৰিএপ্লাই হৈছিলে। ঠিক তেনেকুৱাই হ'ব চাগৈ এইবাৰ, মই যিমানটো জানিছোঁ মানে ঠিক তেনেকুৱাই হ'ব যেন লাগিছে। কাৰণ আপোনালোকে গম পাইছে, আগৰ চৰকাৰখনতহে আমি এপ্লাই কৰিছিলোঁ। এতিয়া আকৌ নতুন চৰকাৰ হোৱাৰ কাৰণে মানে আকৌ নতুনকৈ চাগে বহুতে এপ্লাই কৰিব পাৰিব। যিসকল নতুনকৈ আহিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু যিসকলে মানে আপোনালোকে কিছুমানৰ ভুলো হ'ব পাৰে ন, তেওঁলোকে চাব পাৰিব। মানে সেইটো কথা আছিলে। আমাৰ কি কয়, CM ছাৰে কৈছিলে অক্টোবৰ মাহত আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব বুলি। কিন্তু অক্টোবৰ মাহত ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'বনে নহয় ক'ব পৰা নাযায়। কিন্তু নৱেম্বৰ মাহলৈ আমাৰ কমপ্লিট ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব, আৰু ডিচেম্বৰ মাহলৈ আমাৰ এই যিটো আমাৰ ফৰেষ্টৰ ওলাইছিলে, আৰু লগতে আছাম পুলিচৰ ABB নিশ্চয় ওলাইছে, নিশ্চয় গম পাইছে। আৰু ছায়েন্সৰ যিবোৰ মানে পোষ্ট ওলাইছিলে, সেই পোষ্টবোৰৰ একেলগতে এক্সামটো হ'ব, নিশ্চয় গম পাইছে। বছৰতে মানে এই বছৰ লাষ্টৰ ডিচেম্বৰ মাহলৈ আমাৰ মানে এক্সামবোৰ অনুষ্ঠিত হ'ব। আৰু আপোনালোকে গম পাইছেনে কথাটো নাজানো, লগে আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব, আৰু লগে আমাৰ এক্সামটো অনুষ্ঠিত হ'ব, ৰিটেন টেষ্টটো। নিশ্চয় গম পাইছে, সেইটোৱে বহুতে ভাল খবৰ। আৰু যিটো পদ মুকলি হৈছিলে আপোনালোকে নিশ্চয় গম পাইছে চাগৈ, কি পদ মুকলি হৈছিলে আমাৰ। এয়া ওচৰতে মন্দিৰটো আছে, নিশ্চয় গম পাইছে। বহুতে ভাল আমাৰ ফিল্ডখন, ওচৰতে মন্দিৰ আছে আৰু লগতে ফিল্ডখন লাগি আছে, নিশ্চয় গম পাইছে আপোনালোকে। আৰু এয়া আপোনালোকে পিছফালে দেখিছে চাগৈ, এয়া পানী হৈ আছে, দেখিছে নিশ্চয়। অকল এই জেগাটোতে পানী হয়, আৰু গোটেই ফিল্ডখনত ক'তো পানী নহয়। সেইকাৰণে বা বহুতে ভাল ফিল্ডখন। মানে পানী হোৱাৰ পিছত খুব বেছি 2 দিন ৰখিব লাগে, পানীটো শুকাই যায় মানে। এইটো কথা আছিলে। বাকী আপোনালোকে প্ৰেক্টিচ চলাই আছে, মই গম পাইছোঁ। আৰু ওচৰৰ ফিল্ডবোৰ দেখিছোঁ নহয়, বহুতে প্ৰেক্টিচ চলাই আছে আৰু যায়। আৰু পানী হওক কি হওক, কোনো নাচায়, কিন্তু পানী হ'লেও তেওঁলোকে যায়, আৰু পানীত বোকা হ'লেও তেওঁলোকে যায়। নিশ্চয় আপোনালোকে গম পায়, আমাৰ আছাম পুলিচৰ যেতিয়া ফিজিকেল টেষ্টটো অনুষ্ঠিত হয়, কোনোবা এটা দিনত মানে আমাৰ পানী হ'বই ফিল্ডখনত। নিশ্চয় গম পাইছে। আকৌ ফিল্ডত পানী হোৱা দেখি বালি পেলাই দিব, তাত অকণি শিলগুটি থাকিব, মানে বহুতে প্ৰব্লেম। সেইকাৰণে বা আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাই যাওক। ময়ো ফিল্ডলৈ আহি আছোঁ বাৰু, পানীটো শুকোৱা নাই কাৰণে অকণমান এলাহ লাগে। কিন্তু এয়া 4:30 বাজিছে, নিশ্চয় এয়া ফিল্ডলৈ পালোহি। বাকী সেইটো কথা আছিল আমাৰ বাবে। CM ছাৰ বহুতে খবৰ দি আছে। বাকী CM ছাৰ আপডেটবোৰ চাব, যদি নাপায় তেতিয়াহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে মই দি দিম, বা নতো আপোনালোকে ভালদৰে সকলোৱে চাইছে চাগৈ, নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ', বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে মই নতুনকৈ ভিডিঅ'টো আপলোড কৰিম বুলি ভাবিছোঁ। বাকী আপোনালোকে চাব, শ্বেয়াৰ কৰিব যিমান পাৰে। নতুন চেনেল, আপোনালোকে নিশ্চয় গম পাইছে মোৰ আগৰ চেনেলটো ইমেইলৰ প্ৰব্লেমৰ কাৰণে মানে আনিব পৰা নাই, আৰু সেইটো আহিবনে নাহে মই গম পোৱা নাই। বৰ্তমানলৈকে চেষ্টা চলাই আছোঁ, কিন্তু বৰ্তমানলৈকে আহিবনে নাই নাজানো। কিন্তু বাকী এইটো কথা আছিল। আৰু লগতে ADI নিশ্চয় গম পাইছে আমাৰ এপ্লাই হ'ব। DME হওক, টিচাৰৰ হওক, যিকোনো টেটৰ হওক, যিকোনো ফৰ্ম ফিল-আপ হ'ব আমাৰ পদৰ, নিশ্চয় গম পাইছে। পৰিস্থিতিটো আপোনালোকে গম পায়, সেইকাৰণে পৰা মানে অকণমান দেৰি হ'ব আৰু আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হোৱাৰ বাবে। নিশ্চয় এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক, আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।